हेलो गाइस আজি আমি আকৌ ব্লগ বনাব আহিলো আজি মানে অকন ওলাই আহিলো ঘৰত আমনি লাগিছে থাকি সেইকাৰণে ব্লগ বনা বলে আহি গলো আৰু কি কৰিম ঘৰত থাকি আমি ব্লগ বনাব আহি গলো আজি আমাৰ লগত আছে নিবিৰ ভাই আজিও নিবিৰ লগত বনাম আজি গ্যাৰান্টি ব্লগ বনাব ইয়াৰ চেনেলটোত চাবা আজি ব্লগ ভিডিঅ'টো আৰম্ভ কৰো আহি আমি পুলটো গৈ পালোহি এতিয়া ই ব্লগটো ষ্টাৰ্ট কৰিব তো গাইছ এতিয়া আমাৰ আধা শ্বুট কৰি দিয়া ব্লগটো ইন্ট্ৰটো দি হ'ল মানে এতিয়া আমি অলপ আগলৈ যাওঁ আগত বহুত ধুনীয়া ধুনীয়া ভিউ আছে ধান চান কাটিছে মানে গোটেই হালধীয়া আছে তালৈ যাওঁ ব'লক গাইছ এতিয়া আমি গৈ আছো বৰপথাৰৰ মাজলৈ তো গাইছ এইকণতে ইয়াৰ ব্লগটো আধা শ্বুট কৰি হ'ল এতিয়া অলপ আগলৈ যাওঁ দেখিব পাইছে চবফালে মানুহবোৰে ধানবোৰ কাটি আছে আৰু তো গাইছ এইকণতে আমি ৰীল এটা শ্বুট কৰিছোঁ আপোনালোকে চাব ইয়াৰ চেনেলটোত আৰু ইয়াৰ ইনষ্টাগ্ৰামতো চাব বঢ়িয়া ৰীল এটা শ্বুট কৰিছোঁ আৰু মোৰ এটাও বনাম মানে ব্লগটো মোৰতো ইমান হেৰি নহ'ব যিহেতু এতিয়া চাব ইয়াৰ চেনেলটোত তো গাইছ এতিয়া সন্ধিয়া হ'ব হৈছে মই আজি ইমান ব্লগ নকৰিলোঁ মই ইয়াৰ ব্লগটো আজি বনালোঁ খুব বেছি এইটো 2 মিনিটমানৰ হ'ব ব্লগটো তো গাইছ আজিৰ ভিডিঅ'টো ইমানতে এণ্ড কৰোঁ